নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম R2B ভেকচিনটোৰ বিষয়ে যিসকলে কুকুৰা পালন কৰি আছে তেওঁলোকে গমে পায় R2B ভেকচিনটোৰ বিষয়ে অলপ হ'লে গমে পায় তথাপিতো বহুতে সুধি আছিলে যে R2B ভেকচিনটো কেনেধৰণে দিব লাগে এবাৰ আলোচনা কৰিব লাগে গতিকে আজি এই বিষয়ে আলোচনা কৰিম বেছি সাইন্টিফিক্যালি আলোচনা নকৰোঁ যেহেতু যিসকলে পালন কৰি আছে কুকুৰা পালন কৰি আছে তেওঁলোকে যিখিনি দৰকাৰী হয় তেওঁলোকৰ কাৰণে যিখিনি দৰকাৰী হয় ভেকচিনটো দিয়াৰ কাৰণে যেহেতু পালকসকলে নিজে ভেকচিনটো দিয়াৰ ব্যৱস্থা কৰে কুকুৰাবিলাকক সেইটো কাৰণে আজি এই বিষয়ে আলোচনা কৰিম R2B ভেকচিনটোৰ বিষয়ে যিসকলে R2B ভেকচিনটো দেখিছে বা ফাৰ্মাচীৰ পৰা আনিছে তেওঁলোকে গমে পায় R2B ভেকচিনটো দুটা ফাইলত আহে সচৰাচৰ দুটা ফাইল আহে আৰু এটা আহে ডাইলুৱেন ফাইল আৰু এইফালে এটা আহে ভেকচিনৰ ফাইল অৰ্থাৎ ভেকচিনখিনি পাউডাৰ ফৰ্মত আহে ড্ৰাই ফ্ৰিজ পাউডাৰ ফৰ্মত আহে গতিকে ইয়াতে মানে বহুতে প্ৰশ্ন কৰি থাকে মানে সুধি থাকে আৰু যে কেনেধৰণে মিক্স কৰিব লাগিব কাৰণ ডাইলুৱেন বটলটো হৈছে বহুত ডাঙৰ 50 ml আহে আৰু ভেকচিন বটলটো 10 ml আহে গতিকে প্ৰশ্ন অহাটো স্বাভাৱিক কথা যে কি নহওক এতিয়া চাওক ভেকচিনটো মিক্স কৰিবলৈ হ'লে সিৰিঞ্জ এটা লাগিবই সিৰিঞ্জৰ সহায়ত ডাইলুৱেন বটলৰ পৰা যিখিনি পাৰে 5 ml 6 ml কাৰণ ইফালে ভেকচিন বটলটো যেহেতু 10 ml হয় গতিকে কেতিয়াবা অলপ সৰুও থাকে সচৰাচৰ 10 ml আহে গতিকে 5 ml বা 6 ml লৈ ভেকচিন বটলটো ইনজেক্ট কৰি দিব লাগে ডাইলুৱেনখিনি আৰু ভালদৰে মিক্স কৰি দিব লাগে এতিয়া বেছি জোৰছে জোকাৰিও দিব নালাগে লাহে লাহে মিক্স কৰিব লাগে আৰু যেতিয়া মিক্স হৈ যায় সম্পূৰ্ণ বটলটোৰ পৰা মানে ভেকচিনখিনি সিৰিঞ্জত লৈ ল'ব লাগে আৰু সিৰিঞ্জটো পুনৰ ডাইলুৱেন বটল যেটো আছে তাত ইনজেক্ট কৰি দিব লাগে এটা ডাইলুৱেন বটলটো যেটো 50 ml আছিলে গতিকে আমাৰ ভেকচিনটো প্ৰস্তুত হৈ গ'ল 50 ml এতিয়া কিমান দিয়া হয় যদি এটা বাৰ্ডক 0.5 কে দিয়া হয় যেটো ৰিকমেন্ডেড ডোজ হয় হেতু 0.5 ml গতিকে যদি এটা কুকুৰাক 0.5 ml কৈ দিয়া হয় তেতিয়া হলে টোটাল 100 বাৰ্ডছক এই ভেকচিনটো দিব পাৰি অৰ্থাৎ 100টা কুকুৰা ভেকচিনটো দিব পাৰি আৰু 100 ডোজ আহে কেতিয়াবা বেছিও আহে ডাঙৰ বটলো আহে কিন্তু সচৰাচৰ 100 ডোজৰ কাৰণে ভেকচিনটো আহে এতিয়া কথাটো হল যে কেনে ধৰণে দিয়া হয় যিসকলে আগৰ পৰা ভেকচিনেশন কৰি আছে তেওঁলোকে গম পায় যে নিউকেসেল ডিজিজ অৰ্থাৎ ৰাণীখেত ডিজিজৰ ক্ষেত্ৰত আগৰ যিকেটা ষ্ট্ৰেইনৰ ক্ষেত্ৰত ভেকচিন দিয়া হয় ভেকচিন শিডিউল অনুসৰি ভেকচিন দিয়া হয় এইখিনি ভেকচিন দিয়া হয় ইন্ট্ৰানাজেল বা ইন্ট্ৰা অকুলাৰ দিয়া হয় ইন্ট্ৰানাজেল মানে হৈছে নাকত দিয়া হয় ড্ৰপাৰৰ সহায়ত আৰু ইন্ট্ৰা অকুলাৰ মানে হৈছে চকুত দিয়া হয় ভেকচিনটো গতিকে ড্ৰপাৰৰ সহায়তে দিয়া হয় কিন্তু R2B ভেকচিনটো ইন্ট্ৰামাস্কুলাৰ দিয়া হয় অৰ্থাৎ মাংসপেশীত দিয়া হয় এটা কুকুৰাৰ ক্ষেত্ৰত কোনখিনি মাংসপেশীত এই ভেকচিনটো দিয়া হয় এতিয়া যদি চাই কুকুৰাৰ ক্ষেত্ৰত মাংসপেশীত দিবলৈ হলে প্ৰথমতে আহিব ব্ৰেষ্ট মাসল অৰ্থাৎ বুকুৰ যিখিনি মাংসপেশী থাকে সেইখিনি ভেকচিনটো দিয়া হয় বা লেগ মাসলত দিয়া হয় অৰ্থাৎ ভৰিৰ যিখিনি মাংসপেশী থাকে তাতো ভেকচিনটো দিয়া হয় 0.5 ml কৈ ইনজেক্ট কৰা হয় এতিয়া ভেকচিনটো কেতিয়া দিয়া হয় কোনটো টাইমত ভেকচিনটো দিয়া হয় বহুতে সুধি থাকে এতিয়া চাওক কিছুমানে ভেকচিনটোৰ কাৰণে টাইমটো অলপ সালসলনি কৰি লয় কিছুমানে 6 উইকৰ পৰা 8 উইকছৰ মাজত দিয়ে কিন্তু ইণ্ডিয়ান ভেটেনাৰী ৰিসাৰ্চ ইনষ্টিটিউটৰ যিখিনি গাইডলাইন দিয়া আছে সেই গাইডলাইন অনুসৰি ভেকচিনটো R2B ভেকচিনটো দিয়া হয় 8 to 10 উইকছৰ মাজত গতিকে এইখিনি টাইম পিৰিয়ডৰ ভিতৰত ভেকচিনটো দিব পাৰিলে ভাল গতিকে এইখিনি আছিল আজি আলোচনা কৰিবলগীয়া সকলোখিনি আলোচনা কৰা হ'ল ভেকচিনটো কেনে ধৰণে মিক্স কৰিব লাগে এটা বাৰ্ডত কিমান পৰিমাণে ভেকচিনটো দিয়া হয় 0.5 ml কৈ দিয়া হয় গতিকে এটা যদি আনি লয় ডাইলুৱেন বা ভেকচিন আনি লয় তেতিয়া হলে 100 ডোজ হৈ যায় বাৰ্ডৰ কাৰণে 100টা বাৰ্ডক ভেকচিনটো দিব পাৰে ক'ত দিব লাগে সেইখিনি আলোচনা কৰা হ'ল মাংসপেশী ব্ৰেষ্ট মাসল বা লেগ মাসলত দিয়া হয় বুকুৰ মাংসপেশী বা ভৰিৰ মাংসপেশীত দিয়া হয় এইখিনি আলোচনা কৰা হ'ল এতিয়া
কিছুমানে সোধে যে কেনেধৰণৰ বেজী ব্যৱহাৰ কৰিব লাগিব, কিন্তু বেজীৰ চাইজটো ক'লে ভালদৰে বুজি নাপাব। তথাপিতো সৰু চিৰিঞ্জ ব্যৱহাৰ কৰিব লাগে, সৰু নিডিল ব্যৱহাৰ কৰিব লাগে। আৰু যদি চাইজটোৰ কথা ক'ব যাওঁ তেতিয়াহ'লে 20 গজ বা 22 গজৰ নিডিল ব্যৱহাৰ কৰিব